রাম 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 প্রবেশম করো কৃষ্ণ সক্রান্ত্যা কামকৌতিজিত জগতাং নিজানকুধাতা সাধুবা ভবয়ে গোবিন্দে রাম 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 রাখিন ঘোড়া তাল একটা পতি ভক্ত নিধি হরি হরি রাধে হো আর রাধু হরি মনে ধ্যান করি লোকে ডাকি বোলা হরি হরি আরে লোকে ডাকি বোলা হরি হরি
আমি কৃষ্ণ দৈৱকীৰ অষ্টম সন্তান মন প্ৰাণ মুগ্ধ কৰা মুৰলী ধ্বনিৰে গোপীসকলক বাহুলি কৰা আমি নন্দৰ দোলাত জন্ম মোৰ অন্ধকাৰ কাৰাগাৰৰ মাজে প্ৰকৃতিৰ তাণ্ডৱ নাচনৰ মাজে কোন মোৰ মাতা কোন মোৰ পিতা জনাৰ আগি পিতৃ মোৰ বসুদেৱে পলুৱাই থৈ আহিছিল গকুল ধামত লালিত পালিত হৈ নন্দৰ গৃহে যশোৱাৰ কোমল কোলাত শৈশৱকাল মই কৰিলো অতিবাহিত যদিওবা নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি তথাপিতো কৰ্তব্য সুনিশ্চিত কৰিছো মনুষ্যৰূপে আৰু আজি দ্বাৰকাৰ অধিপতি মই অন্যায় অধৰ্মক কৰি মহি মোৰ ধৰ্ম ৰাজ্য মই কৰিছো প্ৰতিষ্ঠা কাৰণ আমি সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ অন্য হাতে কন্দিল্য রাজকোঁৱৰী ৰুক্মিণী দেৱী আমাকে পতিৰূপে পাবৰ বাবে দিনে নিশাই আমাৰ বজিছে চৰণ তেওঁৰ মনোবাঞ্ছা মই কৰিম পূৰণ অন্য হাতে ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ মদগৰ্বী ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰৰ কৰি আয়োজন তেওঁৰে বন্ধু শিশুপালক বৰ বেশেৰে কৰিব নিমন্ত্ৰণ আৰু এই সুযোগতে মদগৰ্বী ৰুক্মবীৰ আৰু শিশুপালৰ গৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক মই কৰিম হৰণ যাওঁ এতিয়া মই নিজ কৰ্তব্য সমগ্ৰ